গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে, সকলো কুশলে থাকক তাকেই কামনা কৰোঁ। আজি মই আহিলোঁ শ্ৰী শ্ৰী ধাম ৰামৰায়কুটি সত্ৰলৈ। এই সত্ৰখন অৱস্থিত ধুবুৰী জিলাৰ সত্ৰশালত। আজি মই আপোনালোকক গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই সত্ৰখন দেখুওৱাৰ লগতে ইয়াৰ বিষয়ে কিছু কথা ক'ম। গুৰুজনাই এই ঠাইখিনি অসমীয়া সংস্কৃতিত চহকী কৰি থৈ গৈছে। ষোড়শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰামৰায়কুটি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰত 500 বছৰীয়া ঐতিহাসিক এখন পিতলৰ ৰথ সংৰক্ষণ কৰি ৰখা হৈছে। জানেনে, এই ৰথখনেই এই সত্ৰৰ অন্যতম আকৰ্ষণ। ভিডিঅ'টোৰ শেষৰ ফাললৈ মই সেই 500 বছৰীয়া পিতলৰ ৰথখনো দেখুৱাম আপোনালোকক। এই সত্ৰত বহু উৎসৱ উদযাপন কৰা হয়, যেনে জন্মাষ্টমী, ৰথ যাত্ৰা, দৌল যাত্ৰা, বেচমা সংক্ৰান্তি ইত্যাদি। কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথি অৰ্থাৎ মৃত্যুবাৰ্ষিকী আৰু আবিৰ্ভাৱ তিথি অৰ্থাৎ জন্মবাৰ্ষিকী। প্ৰতি বছৰে আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহত এই সত্ৰত হৰিকীৰ্তনৰ 22 দিনীয়া কাৰ্যসূচী আয়োজন কৰা হয়। এই অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিতে আই ভুৱনেশ্বৰী দেৱী শ্ৰীমন্ত শংকৰদেৱৰ ভতিজীৰ লগত মহাবীৰ চিলাৰায়ৰ বিবাহ হয়। সেই সময়ৰ পৰাই এই অধিৱেশন চলি থাকিল। এতিয়া ইয়াৰে আৱাসগৃহত থকা বাপসকলে এই সত্ৰখন সুন্দৰভাৱে পৰিচালনা কৰি আছে। প্ৰতি বছৰে সমগ্ৰ অসমৰ পৰাই বহু পৰ্যটক এই সত্ৰলৈ আহে আৰু গুৰুজনাক শ্ৰদ্ধাঞ্জলি জনায়। ভিডিঅ'টোৰ প্ৰথমতেই কোৱা সেই 500 বছৰীয়া ৰথখন এনেদৰে এই স্থানতে এতিয়াও এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এইখনেই সেই 500 বছৰীয়া পিতলৰ ৰথখন। সন্ধিয়া এই স্থানৰ আইসকল আহি এই সত্ৰত নাম প্ৰসংগ কৰা দেখা যায়। মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন, আৰু যদি চাই ভাল লাগিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।